তো নমস্কাৰ আপোনালোকক আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই আজি গৈ আছোঁ বোকাখাট দেৱালী উপলক্ষে। সকলোকে হেপ্পী দেৱালী মানেখিনি তাৰমানে দেখাম আপোনালোকক দেৱালী উপলক্ষে। তো বলক তো মানে যেতিয়া ৰামে ৰাৱণক হত্যা কৰি পেলাই সীতাক যেতিয়া লগত লৈ আহিছিলে 14 বছৰ বনবাস কৰি পেলাই সীতাক যেতিয়া অযোধ্যা লৈ আহিছিলে তেতিয়া দীপাৱলী উৎসৱ পালন কৰা হৈছিলে। আৰু এই দীপাৱলীত মানে গোটেই অযোধ্যাখন মানে সজাই পৰাই তুলিছিলে যেতিয়া ৰাম আহিছিলে সীতাক লগত লৈ। আৰু ৰামৰ প্ৰতিটো খোজত এগছি বন্তি জ্বলাই পেলাই তেওঁক আদৰিছিলে। আৰু সেই নিয়মেই আজি দীপন্দিতা বুলি জনা যায়। আৰু দীপন্দিতাৰ লগতে কালী পূজাও। আৰু আজি ৰাতি দুইটা একেলগে পৰিছে, কালী পূজা আৰু দীপন্দিতা। তো আজি আৰু কাইলৈ তো আজি আপোনালোকক মই দেখাম বোকাখাট টাউনখন আৰু বোকাখাট টাউনত কেনেকৈ সজাই পৰাই তুলিছে সেইখিনি দেখাম। তো নেক্সট ভিডিঅ'ত দেখাম মই আপোনালোকক দেৰগাঁও কালী মন্দিৰ। Say time is money, but money can't make no time. Sometimes it's sunny, but sometimes it don't shine. And life is a bitch, but sometimes it's alright. So I'ma let go of things I can't control. তো আপোনালোকে দেখিছে এনেকৈ কলগছ ৰুই পেলাই ইয়াত বাঁহ দি পেলাই চাকি গছ দি চাকি জ্বলাব সকলোৱে। আৰু গোটেই টাউনখন এনেকৈ সকলোৱে জ্বলায়। আৰু চবফালে কলগছ দেখিছে মই দেখাইছোঁ। আৰু এইবিলাক দোকানবিলাক ইয়াত দেৱালী যি বম ফটকাবিলাক ফুটাই আপোনালোকে গম পায় সেইখিনি ইয়াত বিক্ৰী কৰিছে। আৰু ইয়াৰ পৰা বহুতে নিছে। আৰু ইয়াত লাইটৰ দোকান এখন, বিভিন্ন ধৰণৰ লাইট আছে, ইয়াৰ পৰা নিছে বহুতে। আৰু ইয়াত যিখিনি পাৰিছোঁ মই আপোনালোকক দেখাইছোঁ। আৰু ভিডিঅ'টো চাই থাকক। Hey! Hey! Oh!